এইয়া মই কেমেৰাটো ঠিক কৰি ল'লোঁ। এতিয়া মই এটা ভিডিঅ' ৰেকৰ্ড কৰিম। মোৰ ভিডিঅ'বিলাকত আৰু ময়ে কেমেৰামেন, ময়ে এডিটৰ, ভিডিঅ'টো ময়ে ওলাওঁ, ময়ে অল ইন ওলাওঁ। দুখৰ বিষয় জানেনে ৰাইজ, মোৰ এজন ভাল কেমেৰামেনো নাই। নামত মোৰ এজন হাজবেণ্ড আছে, লোকৰ দেখোঁ হাজবেণ্ডেই কেমেৰামেন হৈ যায়, কিন্তু আমাৰ নাই। আমাৰ মোবাইলত যেতিয়া ফটো বেছি হৈ যায়, মোবাইলটোৱে যেনেকৈ হেং মাৰে, আমাৰ মানুহটোকো যদি মই কেতিয়াবা ফটো একপি মাৰি দিয়া, ভিডিঅ' এটা কৰি দিয়া বুলি কওঁ, সেই মানুহটোও হেং মাৰি দিয়ে। কি ক'ম, ভালকৈ মই ভইচটোও দিব নোৱাৰোঁ ভিডিঅ' এটাত। মোৰ ছোৱালীয়ে মোৰ হাহাকাৰ লগাই দিয়ে। মোৰ দুখৰ কথা কোনে বুজিব ৰাইজ। মই জানো ছ'চিয়েল মিডিয়াত এনেকৈ আগবাঢ়িব পাৰিম, এনেকৈতো নহ'ব। এজন কেমেৰামেন দৰকাৰ, এগৰাকী মহিলাক ছ'চিয়েল মিডিয়াত আগবঢ়াই নিবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে। মোৰ দেখিছেনে, লোকেশ্যনেই ঠিক কৰিব পৰা নাই মই। য'ত কেমেৰাটো মই ৰাখোঁ, তাৰ পৰা মই নোলাওঁৱেই মানুহজনী। কি ক'ব এইবিলাক। ছোৱালীয়েও আহি পেলাই ক্লিপবিলাক আধাতে বন্ধ কৰি দিয়ে কেমেৰাটো। এইটো বন্ধ কৰি দিলে দেখিছেনে, এইটো আকৌ মই নতুনকৈ এটা ক্লিপ আকৌ লৈছোঁ। এইটো বেছি দেৰি ক্লিপ মই ল'ব নোৱাৰোঁ। অকণমান লোৱাৰ পিছতে ছোৱালী আহি আকৌ এইটো ক্লিপ বন্ধ কৰি দিয়েহি। এনেকৈ কেনেকৈ হ'ব, এজন ভাল কেমেৰামেন দৰকাৰ। মানুহটোক সেই কথাটো মই এদিন ভালকৈ বুজাইছিলোঁ। বুজোৱাৰ পিছত সেই মানুহটোৱে দুদিনমানৰ পিছত মোক এডাল ষ্টেণ্ড আনি দিলে। এডাল ষ্টেণ্ডে জানো এটা কেমেৰামেনৰ কাম কৰিব পাৰে? ষ্টেণ্ডে ষ্টেণ্ডৰ কামহে কৰিব, এজন মানুহৰ কাম কৰিব নোৱাৰে। হাজবেণ্ডৰ ৰিপ্লেচমেণ্ট এডাল ষ্টেণ্ড হ'ব পাৰে জানো? এনেকৈ মই আগবাঢ়িব নোৱাৰিম, মই বুজিছোঁ। কিন্তু মোৰ মূৰত মই কি কৰোঁ, মোৰ মূৰত ভিডিঅ' বনোৱা পোকটো সোমাই গৈছে। সেইকাৰণে মই যেনেকৈ তেনেকৈ যি টি জাহা তাহা ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত দি থাকোঁ। আপোনালোকৰ যদি ভাল লাগে চাব, আৰু যদি ভাল নালাগে স্কিপ কৰি পেলাই গুচি যাব। মোক কিন্তু গালি গালাজ নকৰিব, কি অযথা ভিডিঅ' দিছোঁ এইবিলাক বুলি। নালাগে অ' ক'ব তই।